Namaste India. So hello guys, কি খবৰ কেন্ডিজ ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছো সো আজি উলালো যাবৰ কাৰণে সো বেকপেক দেখিছে বেক ৰেডি পুৰা সো এতিয়া যাব ওলাইছো এতিয়া আই হোপ ভালে ভালে যাও আমাৰ ট্ৰেইন 10:50 আছে সো 10:50 আমি এতিয়া কি কৰো চাইলো মানে হয়তো পল্টন বজাৰলৈকে যাব পাৰো নহবা মালিগাঁও ষ্টেচনলৈকে যাব পাৰো সো কি হয় ভালকে ডিসকাস কৰিলো সো আগত আমাৰ কৌশিক আছে কৌশিকতৰ গাড়ী লৈ কিনে যাম তেওঁ হিহঁতৰ দৰকাৰী সো মানে ৰাস্তা অলপ আগবাঢ়ি যাওঁ সো আপোনালোকক তাতে লগ কৰিম বলক দেৰি নকৰো অলৰেডি দেৰি হৈছে সো কিপ ইট আপ সো বলক গাইস মাৰ আশীৰ্বাদৰ বিহনে একো যাত্ৰাই নহয় সো লৈ ললো সো এতিয়া সো আমাৰ যাত্ৰাটো আৰম্ভ কৰো গাইস গলো সো ইয়াত কেটা নাযায় ইফালে আমাৰ ৰাহুল ইফালে পন বাবা এই ইহঁতক মানে নিনিও এইবাৰ সেইকাৰণে মানে লাষ্ট কৰি মোক বেয়া পাই আছে পইচা নাই যাবা সো গাইস বাই বাই যাও যাবলাক এই আহি গ'ল এইফালে আমাৰ ট্ৰেইন বাবা যত ভাল লাগছে না নবমি আৰু তই খালি হেৰি বৰফৰ মাজত পোষ্টাৰ বানাবি চাবি নাথত যাবৰ কাৰণে পইচা দি আছে মোক নেদা নিতুল মোক নেদা 10 টকা জগন্নাথত যাবা এনে ব্যৱহাৰ মোক যাবৰ কাৰণে নিতুল আমাক আগত ধন্যবাদ নিতুল তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল নয়নো আছে মানে আমাৰ ইফালে আছে পেহা দা বিগেষ্ট ড্ৰাইভাৰ মনমোহন কলিতা হ'ব দিয়ে হেডৰ লগত মানে পাছত মানে আহিব এই নয়ন আহিব পিছত মানে আহোঁতে অলপ অকলে বেয়া লাগেতো চ' পেহা আমাক মানে ড্ৰপ কৰি থৈ আহিব চ' আমি কলৈকে যাম এতিয়া পল্টন বজাৰ নে মালিগাঁও খুচি দাদা পল্টন বজাৰ আমি পল্টন বজাৰলৈকে যাম পল্টন বজাৰত তাতে ট্ৰেইনত উঠিম চ' আগত আৰু এজন আছে সিও যাব দীপ যাব চ' তাকো পিক আপ কৰি লওঁ চ' বলক আহি পালো ফাইনেলি পল্টন বজাৰ ষ্টেচন চ' ষ্টেচনত আমি গোটেইকেইটা লগ গ'লো এতিয়া চ' চাওক গোটেইকেইটা আছো চ' পেহা আছে পেহা কিবা অলপ ট্ৰেইনৰ ষ্টেটাছৰ বিষয়ে জানিবলৈ গৈছে চ' আজি ষ্টেচনত দেখিছোঁ বহুত ভিৰ আৰু বহুত দিনৰ মূৰত পল্টন বজাৰ ষ্টেচনত আহিলোঁ চ' আজি আগতকৈ বহুতখিনি মানে ডেভেলপ হৈছে ষ্টেচনটো চ' বহুত ভাল লাগিছে ষ্টেচনটো ইমানখিনি ডেভেলপ হোৱা দেখা পায় চ' অলপ ফাইনেলি আমি পাই গ'লোঁ আমাৰ টিচি বিচাৰি চ' আমাৰ এইটোৱে ডাব্বা হয় চ' ভাল লাগিছে এতিয়া এটা নতুন জাৰ্ণি কৰিম চ' বহুত ভাল লাগিছে চ' এইফালে আমাৰ লগত এয়া য়াং মেন আমাৰ পেহা আছে চ' পেহাই মানে আমাক ড্ৰপ কৰিব আহিলে ইমান বয়সতো যে মানে ইমানখিনি কষ্ট কৰিছে ঠাণ্ডাত ত' বহুত ভাল লাগিছে নেকি পেহা কিবা অলপ কৈ দিয়া হ'ব এনে এটা প্ৰব্লেম হ'ল ইয়াতে মানে এইটো ওপৰৰ চিটটো আৰু আমাৰ মাজৰ চিটটো মানে আমাৰ আছিলে বুকিং আৰু ইফালৰ এইটো আছিলে আৰু এইটো চিট আমাৰ বুকিং আছিলে এইটো মানে আগৰ পৰা কেইজনমান মানে আগৰ পৰা উঠি আহিছে চ' উঠি আহিলে মানে সিহঁতে মানে এতিয়া মানে চিটটো মানে আমাক এৰি দিব বিচৰা নাই চ' আমাৰ অলৰেডি বুকিঙে আছে এইটো চিট আমি ৰিজাৰ্ভেশ্যনৰ চিট হয় চ' আমি এইটো চিট আমি কিয় এৰি দিম চ' সিহঁতক মানে এতিয়া চিটটো মানে লাগে চ' সেয়েহে মানে অলপ আৰ্গুমেণ্ট চলি আছে মানে এইবিলাক বহুত বেয়া হয় আপোনালোকৰ যদি টিকেট ৰিজাৰ্ভেশ্যন কৰা নাই ৰিজাৰ্ভেশ্যন নকৰাকৈ এনেকৈ বেলেগৰ চিটত বহিব কোনোদিন নালাগে বহুত বেয়া কথা হয় তো সেইটোৱে বিচাৰোঁ আৰু যাতে কোনোদিন এনেকৈ ৰিজাৰ্ভেশ্যন নকৰাকৈ যাতে এনেকৈ বেলেগৰ চিট দখল নকৰে মই ঠেলি দিওঁ আহকচোন মই অকলে ঠেলি আছোঁ ট্ৰেইন এখন অকলে ঠেলাটো বহুত ডাঙৰ মুস্কিল মই কৰি আছোঁ গৈছে গাইছ ভাগৰ লাগি গ'ল বল আছেতো কিছু এটা আগতে জিমত গৈছিলোঁ ন চ' আছে বল অলপ চ'
ছিকিম পোৱাৰ আগতে কিবা এটা তাৰ হ'ব মোৰ এনেকুৱা লাগিছে যে অভাৰ কনফিডেঞ্চত আছে অভাৰ এক্সাইটমেণ্ট পিচ কি আনিছে খাবা গেলি মই আপোনাৰ ডাবল আণ্ডা আৰু বিৰিয়ানী বিৰিয়ানী আনিছে ভাত ভাজা তোৰ বিৰিয়ানী ভাত ভাজা হে গাইজ ফাইনেলি ওপৰত বহি ল'লোঁ আমি এতিয়া মোৰ আপাৰ বাৰ্থত আছিলে চ' আপাৰ বাৰ্থত বিচাৰিছোঁ আৰু আপাৰ বাৰ্থত মানে এটেকাৰ বহুত আছিলে ইও আমাৰ ইফালে কৌশিক বাবাও বহি লৈছে আপাৰ বাৰ্থতে ইফালে মানে তলত আছে আমাৰ মানস আৰু দীপ বাবা ইহঁতো মানে আপাৰ বাৰ্থটো মানে হামলা কৰিম বুলি ভাবি আছিলে কিন্তু নোৱাৰিলে অৱশেষত ময়ে মানে লৈ ল'লোঁ চ' যা কি নহওক এতিয়া সময় হৈ গ'ল আপোনাৰ 12টাই বাজিব আৰু 11:45 হ'ল চ' এতিয়া অকণমান শুই লওঁ শুই কিনে আপোনালোকক ডাইৰেক্ট লগ পাম মৰ্ণিং ডাইৰেক্ট ছিকিমত চ' কালিৰ ভিডিঅ'টি নেক্সট এপিছ'ড মানে আৰম্ভ কৰিম ছিকিমৰ পৰা মানে এনজেপিত নামিম এনজেপিৰ পৰা চ' গাইজ খুব ওলাইছিলোঁ আমি কিন্তু বাট এইজন ল'ৰাক মানে অলপ মানে সন্দেহ হওঁতে মানে RPF ক'লে যে এইজন ল'ৰা অলপ চাবা মানে অলপ মানে নিচা কৰা ল'ৰা হয় চ' সেইকাৰণে মানে এইজন ল'ৰাক মানে অলপ চাব কৰিলে আৰু ইয়াক মানে তলত বহাই থৈ দিলে মানে আমাৰ অলপ সন্দেহ আছিল মানে সি ঘূৰা ফুৰাকৈ আছিল তেতিয়াৰ পৰা চ' RPFটো আহি কিনে ক'লে ইয়াক বহাই থৈ দিছে ইয়াতে আৰু নেক্সট ষ্টেচনত নামি যাবৰ কাৰণে কৈছে ত' অলপ মানে আমি অলপ এক্টিভ হৈছিলোঁ এইখিনি সময়ত টোপনিটো ভাঙি গৈছিলে মোৰ অলৰেডি যদিও ভিডিঅ'টো এণ্ডিং কৰিলোঁ ন মাজতে মানে এইটো সাৰ পাইছিলোঁ চাওক এতিয়া সময়ত আপোনাৰ কেইটা বাজিল তাৰপিছত 11টা বাজিল চ' এনেকুৱা এটা চিটুৱেশ্যন হোৱাৰ কাৰণে অলপ মানে আমি এক্টিভ থকাৰ কাৰণে ভাগৰ এনেকুৱা ৰেলত মানে বহুত ঘূৰি থাকে চ' আপোনালোকে কেতিয়াবা যদি ৰেল জাৰ্ণি কৰে ন ত' খুব ছেফলি আপোনালোকে মানে নিজৰ বেডিংবিলাক অলপ চাব ভালদৰে খুব ছেফলি মানে ট্ৰেভেল কৰিব रोग है लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद बेटे